কি কথা কচোন হেল্ল' ভাই শুন না তোৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে কচোন ক ভালকে বুজাই ক আকৌ কি কথা ভাই প্লিজ শুন না মোক টকা 1000 লাগিছিল মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে আছে সৰু সুৰা গিফ্ট এটাটো দিবই লাগিব শুন না বে গিফ্ট এটা নিদিলে তাই মোক বহুত কামোৰ দি থাকিব হ'ব দে গুগল পে' কৰি দি আছো দুদিনত পইচাখিনি ঘূৰাই দিব লাগিব আকৌ টেনচন নলবি ভাই মোৰ কথা খিলৰ ৰেখা পাই যাবি বুলি কৈছ নহয় পাই যাবি Several days later. পইচাখিনি লোৱাৰ পাছত ফোনটো নোচোৱাই হ'ল ফোন এটাকে কৰি চাওচোন আজি উঠাই বা হেল্ল' ভাই কি খবৰ ঐ হাৰাম দাদা পইচাখিনি পোৱাৰ পাছত ফোনটো নোঠোৱাই হলি যে চবৰ বাদ দে মোৰ 1000 টকা আজিয়েই ঘূৰাই দিব লাগিব নহ'লে কথা বেয়া হৈ যাব ধাৰুৱা চাল্লা ভাই মোক চমালি কথা কবি প্ৰথমে মোৰ 5050 টকাটো ঘূৰাই দে একে গুৰে গু ওলাই যাব কিহৰ 5050 টকা তই পাহৰিলি নেকি LP স্কুল যোৱাৰ পৰা ধৰি আজিলৈকে তোক কিমান খোৱালো মোহনৰ দোকানৰ চানা 20 টকা হৰেনৰ দোকানৰ ললিপপ 10 টকা হৰেনৰ দোকানৰ মিঠা পান 50 টকা গগৈদাৰ দোকানৰ চিপছ 100 টকা বৰুৱা দোকানত টেঙা মটন 200 টকা সব মিলাই আজিলৈকে তোক 5050 টকা খোৱালো 1000টো দিলি আৰু বাকীখিনি কাইলৈ ঘূৰাই দিবি With